নমস্কাৰ, মই ছাজাদ হুছেইনে জীৱনৰ ৰং চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ মোৰ এই ভিডিঅ'টোত শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰটি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তলাতল ঘৰটি বাহিৰে ভিতৰে সম্পূৰ্ণ চাৰিও চুক মাৰি ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম। তলাতল ঘৰ হ'ল আহোম যি স্থাপত্যকলা তাৰ এক অনন্য নিদৰ্শন। প্ৰথম স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠেৰে নিৰ্মাণ কৰিছিলে এই তলাতল ঘৰটো প্ৰায় 1700 চনমানত। উল্লেখ্য যে স্বৰ্গদেউ ৰুদ্ৰসিংহ আহোমসকলৰ শ্ৰেষ্ঠতম স্বৰ্গদেউ আছিল। পৰৱৰ্তী সময়ত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই যাৰ শাসন কাল আছিল 1751 পৰা 1767, সেই তেখেতৰ সেই ৰাজত্ব কালত এই তলাতল ঘৰটো নিৰ্মাণ কৰি উলিয়াইছিল। আৰু এই তলাতল ঘৰটো আচলতে 7 মহলীয়া আছিল। মাটিৰ ওপৰত 4 মহল আৰু মাটিৰ তলত 3 মহল। আৰু ইয়াতে দুটা সুৰংগ আছিলে। এটা সুৰংগই 3 কিলোমিটাৰ আঁতৰত দিখৌ নদীত ওলাইছিলেগৈ আৰু আনটো সুৰংগ গৈছিলে 16 কিলোমিটাৰ আঁতৰৰ যি গড়গাঁৱৰ যি কাৰেংঘৰ আছে সেই কাৰেংঘৰত। অৱশ্যে বৰ্তমান সময়ত সেই তেতিয়াৰ দিনত নিৰ্মিত অবিকল তলাতল ঘৰটো নাই বাৰু। চাওক, আমি সন্মুখৰ ফালেদি উঠি আহিলোঁ ওপৰলৈ। এতিয়া প্ৰথম মহলাৰ একেবাৰে ওপৰত আমি আছোঁ। চাওক কিমান আহল বহল। সেই আজিৰ পৰা প্ৰায় 300 বছৰ আগতে নিৰ্মিত ইমান ডাঙৰ এটা যি নিৰ্মাণ ইমান ডাঙৰ এটা, কিন্তু এতিয়াও চাওক কিমান আহল বহলকৈ আছে। তেতিয়া দিনত কি আছিলে, আপোনাৰ লোহা চিমেণ্ট আদি নাছিলে বা টেকন'লজি ইমান উন্নত নাছিলে। তথাপিও চাওক এটা ইমান আহল বহল। এইটো আচলতে স্বৰ্গদেউসকলৰ কাৰেংঘৰ আছিলে আৰু লগতে দা ডাঙৰীয়াসকল তথা সৈনিকসকলৰো মানে মুখ্যালয় আছিলে বুলি ক'ব পাৰি। কাৰণ সেই সময়ত ৰংপুৰ আহোম সাম্ৰাজ্যৰ ৰাজধানী আছিলে। আৰু এই সময়ত যেতিয়া তলাতল ঘৰ ৰংঘৰ আদি নিৰ্মাণ কৰা সময়খিনিত আহোম শাসন ব্যৱস্থা আচলতে স্বৰ্ণযুগ আছিলে। মই দেখুৱাইছোঁ আকৌ চিৰিয়েদি অলপ ওপৰ মহলালৈ উঠি গৈছোঁ আৰু বহুতো কোঠা আছে। তলাতল ঘৰটো যি স্বচক্ষে যদি কোনো দেখা নাই তেওঁলোকৰ কাৰণে ভিতৰ বাহিৰ চব দেখুৱাবলৈ চেষ্টা কৰিম। যিসকলে আহি পাইছে নিজ চকুৰে দেখিছে তেওঁলোকে নিশ্চয় গম পায় যে তলাতল ঘৰটোত অসংখ্য কোঠা আৰু যথেষ্ট শৃংখলাবদ্ধভাৱে তথা কৌশলপূৰ্ণভাৱে এই সময়ত নিৰ্মাণ কৰা হৈছিলে। সৰু সৰু দৰ্জা, খিৰিকী এনেকুৱা। এইফালৰ পৰা সেইফালে দুটা ঘৰ আছে, সেই তলাতল ঘৰৰে অন্তৰ্গত। কিছুমান আচলতে ভাগি ছিগি গৈছে। আহোম সাম্ৰাজ্যৰ যি শেষৰ ফাল আছিলে তেতিয়া মানৰ আক্ৰমণত অলপ বিপৰ্যয় আহিছিলে। পৰৱৰ্তী সময়ত ব্ৰিটিছৰ শাসনকালত বা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত বহুতখিনি ক্ষতি সাধন হয়। অন্যথা আৰু দেখাব পৰা চাওক এইবোৰ ইটা সেই তেতিয়াৰ দিনৰে বৰা চাউল, মাটিমাহ, হাঁহ কণী এইবিলাক ব্যৱহাৰ কৰি এই ৱালবোৰ দিয়া হৈছিলে। আৰু সেই তেতিয়াৰ নিৰ্মাণ কাৰ্য অবিকল ৰূপত এতিয়াও আছে। ৱালবিলাক চাওক কিমান ডাঠ। ওপৰলৈ উঠি পেলাই আহিছোঁ। এই পিছফালে এটা পুখুৰী আছে। এইটো এটা ঐতিহাসিক পুখুৰীয়ে হয়। আৰু ইতিহাসবিদসকলে কয় যে ইয়াতে যি তলৰ যিকেইটা মহল আছে সেইকেইটা এসময়ত আছিলে। আৰু মানে পৰৱৰ্তী সময়ত যদি কেতিয়াবা খনন কাৰ্য আদি চলোৱা হয় প্ৰত্নতাত্ত্বিক বিভাগৰ পৰা, তেতিয়া আৰু বিভিন্ন ৰহস্য ইয়াত আচলতে উদঘাটন হোৱাৰ সম্ভাৱনা আছে। আৰু সেই সুৰংগকেইটাই হওক বা তলৰ মহলাকেইটাই হওক, সেইকেইটা যদি উদঘাটন কৰি পৰ্যটকসকলৰ কাৰণে মুকলি কৰি দিব পৰা যায় তেতিয়া কিন্তু অসমৰ পৰ্যটন ক্ষেত্ৰত যথেষ্ট যোগাত্মক প্ৰভাৱ পৰিব ইয়াৰ। চাওক এই গেটখনৰ ফালে আৰু ওপৰলৈ উঠি যাব পাৰি, কিন্তু ইয়াতে তলা মাৰি থোৱা আছে কিবা কাৰণত। এইফালে চাগে সুৰক্ষাজনিত ব্যৱস্থাৰ বাবে, সেইকাৰণে ওপৰত উঠি গৈ দেখুৱাব পৰা নাযাব বাৰু। এইটো একেবাৰে ওপৰ মহলা। এই তলাটো নথকা হ'লে আৰু উঠি যাব পৰা হ'লহেঁতেন। ইয়াতে চাওক ৱালত কিবা ছবি অংকন কৰা আছে, তেতিয়াৰ দিনৰে ছবি চাওক অলপ আছেগৈ বাৰু। তো যিসকলে এতিয়াও তলাতল ঘৰ চোৱা নাই, শিৱসাগৰলৈ আহি চালে আচলতে স্বচক্ষে চোৱাৰ সমান হ'ব নোৱাৰে বাৰু।
স্বচক্ষে যেতিয়া চাব তেতিয়া আপোনালোকে উপলব্ধি কৰিব পাৰিব যে অতি এক বিস্ময়কৰ এই নিৰ্মাণ কাৰ্য আৰু সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰ দ্বাৰা নিৰ্মিত। কাৰণ আহোম সাম্ৰাজ্যত সকলো কাম কাজ তেতিয়া নিজেই কৰা হৈছিলে আৰু যিহেতু বাহিৰা শক্তিৰ প্ৰভাৱাধীন হোৱাই নাছিলে কেতিয়াবা আহোম সাম্ৰাজ্য, পৰাক্ৰমী মোগলসকলে 17 বাৰকৈ আক্ৰমণ কৰাৰ পাছতো কিন্তু আহোমসকলক পৰাজিত কৰিব পৰা নাছিলে। একেবাৰে শেষৰ ফালে ব্ৰিটিছসকলৰ অধীনলৈ গৈছিলে বাৰু। তাৰ আগতে এইবিলাক যিহেতু নিৰ্মাণ কৰা সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে। ৱালত কিছুমান আছে দেখুৱাবলৈ চেষ্টা কৰিম। এই শ্বটখন চাওক, তেতিয়াৰে কিমান মজবুতকৈ তেতিয়াৰ পৰা নিৰ্মাণ কৰা আছে। আৰু ইয়াৰ বিশেষত্ব হ'ল যে বিভিন্ন দৰ্জা আছে, চাওক যেনি তেনি দৰ্জা, আৰু একে সমান চাইজৰ কিছুমান খিৰিকী আৰু কিছুমান সৰু সৰু ৱালত কিছুমান ৱালবিলাকত সৰু সৰু ফুটা নিচিনা আছে। সেইবোৰ বিশেষজ্ঞসকলে আচলতে গম পাব কেনেকুৱা কি কাৰণে বনোৱা হৈছিলে। আৰু ইটাবোৰ চাওক চাৰিকোণীয়া আৰু বহল বহল। এইটো এই যি চিৰি, এই চিৰিৰে ওপৰলৈ উঠি আহিছিলোঁ, আকৌ এইফালে দিয়ে এতিয়া তললৈ নামি যাম। চাওক, যিসকলে দেখিছে তলাতল ঘৰৰ যি কৌশলপূৰ্ণভাৱে নিৰ্মাণ কৰা, সেই কথাটো উপলব্ধি কৰিব পাৰে বাৰু। আৰু চেষ্টা কৰিছোঁ মই ভিডিঅ'টোত যাতে সম্পূৰ্ণভাৱে দেখুৱাব পাৰোঁ ৰুমবিলাকে। এইফালে কিছুমান বিভিন্ন ৰুমত বিভিন্ন ধৰণৰ খিৰিকী আছিলে। আচলতে এইবোৰ চাগে সেই সময়ত শত্ৰুসকলক নিৰীক্ষণ কৰিবৰ বাবে আচলতে নিৰ্মাণ কৰা হৈছিলে চাগে এনেকৈ, দূৰলৈকে যাতে নিৰীক্ষণ কৰি থাকিব পাৰি, যিহেতু সুৰক্ষাজনিত কিছুমান দিশ থাকে এই ওপৰলৈ উঠি যায় চিৰিটো। আৰু এই ৱালবোৰত চাওক সৰু সৰু কিছুমান আকৃতি আছে। এই চাওক, এই এনেকুৱা একেই, এইবোৰ ৱালবোৰত যি আছে একেই, মানে সমান জোখৰ চব, বিভিন্ন প্ৰায় প্ৰতিখন ৱালতে আছে। আৰু অসংখ্য দৰ্জা যেনি তেনি, আচলতে মানে যেনিয়ে গৈ থাকে আপোনালোকে দৰ্জা পায়ে থাকিব। যেতিয়া নিজেই চাবলৈ হওঁতে দেখিব যোনফালে গৈ থাকিব সেইফালে দৰ্জা ওলাই গৈ থাকে। বহুতো ৰুম আছে, বহুতো কোঠালি আছে। প্ৰায় প্ৰতিটো কোঠালিতে চেষ্টা কৰিম এবাৰ সোমাবৰ কাৰণে। এইটো সেই সময়তে যথেষ্ট কৌশলপূৰ্ণভাৱে নিৰ্মাণ কৰা হৈছিলে। এইখন চাওক তেতিয়াৰে ৱাল হয়, কিছু জহি খহি গৈছে। মই আগতেই কৈছোঁ যে পাছৰ সময়ত বহুতখিনি জহি খহি গৈছিলে। এই গোটেই চাৰিসীমাতে চাগে সেই সময়ত ৱাল আছিলে। আৰু তেতিয়া দিনত কি কৰা হৈছিলে যে এনেকুৱা যিবোৰ কাৰেংঘৰ বা এনেকুৱা আছিলে, তাৰ চাৰিওফালে দকৈ খাৱৈ খান্দি দিয়া হৈছিলে আৰু তাৰ মাটিখিনি দি গড় বান্ধি দিয়া হৈছিলে। তেতিয়া কি হয়, শত্ৰুৰ পৰা ৰক্ষা পোৱা যায়, কাৰণ খাৱৈটোত পানী জমা হৈ যায় আৰু কেনেবাকৈ পানী দি পাৰ হৈ আহিলেও সেই গড়টো আকৌ বগাব লাগিব। তো তেনেকুৱা ধৰণৰ। মই পাছফাললৈ গৈছোঁ একেবাৰে এতিয়া কাৰেংঘৰটো। এই চাওক, প্ৰত্যেকটো কোঠাতে দেখিব এনেকৈ দৰ্জা আছে। কোনোবাটো ইফালে ৰাস্তা আছে, কোনোবাটো নাই। এইটো এটা ভিতৰৰ ফালে একেবাৰে সোমাই আহিছোঁ। চাওক সুৰংগ নিচিনা। আকৌ এইফালেও ৰাস্তা আছে চাওক, এইফালে হাউলি কিন্তু পাৰ হ'ব লাগিব। একেবাৰে চাপৰ। কিছুমান দৰ্জা খুব ওখ আৰু কিছুমান দৰ্জা আকৌ একেবাৰে চাপৰ। এনেকুৱা নিশ্চয় সেই সময়ত কৌশলগত কাৰণতে এনেধৰণে নিৰ্মাণ কৰা হৈছিলে। আৰু এই প্ৰতিখন ৱালতে এনেকুৱা ফুটা। এইটো মই কৈছোঁৱেই যে নিশ্চয় সুৰক্ষাজনিত কাৰণতে এনে কৌশলপূৰ্ণভাৱে নিৰ্মাণ কৰা হৈছিলে। আচলতে যি তলাতল ঘৰ, সেইটো সেই সময়ৰ আহোমসকলৰ মানে শৌৰ্য-বীৰ্যৰ প্ৰতীক আৰু এক গৌৰৱপূৰ্ণ ঐতিহ্যৰ ধ্বজাবাহক এই যি তলাতল ঘৰটো। আৰু শিৱসাগৰৰ এক গৌৰৱপূৰ্ণ ঐতিহাসিক স্থল। আপোনালোকে অসমৰ বিভিন্ন জিলাৰ পৰা যদি যিসকলে চাই আছে তেওঁলোকক আহ্বান কৰিম এবাৰ শিৱসাগৰলৈ আহক আৰু চাওক তলাতল ঘৰৰ লগতে ৰংঘৰ, কাৰেংঘৰ আদি। চাওক, এই যে দীঘলকৈ দেখিছেনে, এইটো এইটো নহয়, এইটো হ'ল চাওক, এইটো একেৰাহে প্ৰায় 8-10খনমান মানে দৰ্জা আছে, ক্ৰমান্বয়ে ওলাই আৰু য'ত শেষ হয়গৈ তাৰ ইফালে আকৌ
আৰম্ভ হয় এইফালে এইয়া এইখিনি এটা কিন্তু এটা এইটো ইয়াত বৈশিষ্ট্য হ'ল কি ইখন দৰ্জা সিখন দৰ্জা একেবাৰে সমসামুখি নাই চাওক অলপ 4 ফুটমান আঁতৰে দি আছে আৰু এটা বৈশিষ্ট্য হ'ল যে প্ৰথম ফালৰ যি দৰ্জা হৈ ওখ প্ৰথমবোৰ প্ৰায় 6 ফুটমান ওখ মানুহ এটা ধুনীয়াকৈ থিয় হৈ পাৰ হৈ যাব পাৰি আৰু যেতিয়া পিছফাললৈ আহি থাকে ক্ৰমান্বয়ে চাপৰ হৈ আহি থাকে একেবাৰে শেষৰলৈকে মই গৈছিলোঁ সুৰংগৰে সোমাই শেষৰ ফালে কি হ'ল একেবাৰে শেষৰ ফালে হাউলি একেবাৰে লাহেকৈ পাৰ হ'বলৈ এই চব এইবোৰ প্ৰত্যেকখন দৰ্জাৰ ইফালে কিন্তু এটা ৰুম আছে শেষৰ ফালে 4 ফুটমানলৈকে হৈ গৈছিলে যাওঁতে তো সেই আৰু এই চক সুৰংগৰ দি এই য'ত দৰ্জা শেষ হৈছে চিধাকৈ নাই চাওক এইটো এটা নিশ্চয় সেই সময়ৰ কৌশল আছিলে যে এইখন দৰ্জাৰ পৰা সেইখন দৰ্জা পোনে নিৰ্মাণ কৰা হোৱা নাছিলে কিছু ব্যৱধান ৰখা হৈছিলে এইফালে চিধা য'ত গৈ শেষ হ'ব তাত ইটো চাইডে গৈ আৰু এক শাৰী দৰ্জা ওলাই যায় ভিতৰৰ ফালে প্ৰত্যেকখন দৰ্জাৰ ভিতৰি মই সোমাইছিলোঁ আৰু এনেকৈ চাওক এইফালে সোমোৱাৰ লগে লগে এইফালে এটা ৰুম এইফালে কিন্তু দৰ্জা আৰু এইফালৰ দৰ্জা চাওক আৰু এইখন ইটো ৰুমলৈ যাব পৰা দৰ্জা এইখন আৰু এইফালে যদি চাই আপোনালোকে এইফালে বাহিৰলৈ যাব একেবাৰে পাছফালটো আৰু একেবাৰে পাছৰ ফালে আছোঁ মই চাওক আৰু এইফালেও য'তে ত'তে ৰুম আছে এইটোত কিবা ফুটা এটা আছে এইবোৰ কিবা আগৰ দিনৰ তেতিয়া কিবা চাগে কাৰোবাৰ লগত সংযোগ কৰা বা গুপ্তচৰৰ দ্বাৰা ব্যৱহাৰ কৰা কিবা থাকিব পাৰে তাৰপিছত এয়া আকৌ একেবাৰে শেষৰ ফালৰ মানে কোঠাবোৰলৈ আহিছোঁ মই বিভিন্ন মানে একে ধৰণৰ বহুত কোঠা আছে কোনটো ক'ৰ একো আচলতে ধৰিবই নোৱাৰি আকৌ আহিলোঁ এই সুৰংগ নিচিনা দৰ্জাবিলাকলৈ প্ৰত্যেকখন দৰ্জা সোমাই আকৌ দুফালে দুখন দৰ্জা এটা কোঠালি সেইবোৰ এটা কোঠালি সেইবোৰ আচলতে সৈনিকসকলে চাগে ব্যৱহাৰ কৰিছিলে ইতিহাসবিদসকলে ভালদৰে গম পাব একেবাৰে শেষৰলৈকে আহিছিলোঁ চাওক শেষৰ ফালে কি হৈছে দৰ্জাখন চাপৰ হৈ আহিছে এইখিনি যে দৰ্জা দেখিছে এইখিনিত হাউলি পেলাইহে সোমাব লাগে মানে 4 ফুটমানলৈকে আহি যে হেৰিটো উচ্চতাটো কিন্তু প্ৰথমৰবিলাক একদম সন্মুখৰ ফালৰ যিখিনি শাৰী সেইখিনি 6 ফুটৰ ওপৰত তো এইটো এটা যথেষ্ট কৌশলপূৰ্ণভাৱে নিৰ্মিত যেতিয়া আপোনালোকে নিজে আহিব ভিতৰত সোমাই চাব তেতিয়া নিশ্চয় গম পাব আৰু তেতিয়া বুজিব পাৰিব যে ইয়াৰ মানে গুৰুত্ব কিমান এইফালে সোমা প্ৰত্যেকখন দৰ্জাৰ পাৰ হোৱাৰ লগে লগে আকৌ এটা ৰুম ওলায় তাৰপিছত পিছফালৰ পৰা এই তলাতল ঘৰৰ দৃশ্য ওপৰলৈ উঠি যোৱা চেষ্টা কৰিলোঁ এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ তলাতল ঘৰটো আগফাল পাছফাল বাহিৰ ভিতৰ আৰু যিমানবোৰ ৰুমবোৰ ঘূৰিবলৈ আচলতে এটা সৰু ভিডিঅ'ত সকলোবোৰ দেখুওৱাটো সম্ভৱেই নহয় গোটেইখিনি একেবাৰে তন্নতন্নকৈ দেখুৱাব হ'লে 1 ঘণ্টাৰ ওপৰ লাগিব ভিডিঅ' আৰু ইমান ডাঙৰ ভিডিঅ' আচলতে ইউটিউবত আপলোড কৰিবলৈও অসুবিধা হয় গতিকে কিছু চমু কৰি দেখুৱাবলৈ চেষ্টা কৰিলোঁ এইফালে পাছফালেদি ঘূৰি মই আকৌ সন্মুখৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম তাৰ মাজতে সেই দুটামান ৰুম আৰু এইফালে দুটামান ৰুম আছে পাৰিলে দেখুৱাই থৈ যাওঁ এইটো এটা ৰুম এই ৰুমটোত আকৌ ভিতৰৰ ফালে গৈ এটা এই ৱালৰ কিনাৰেদি এটা ফাঁক আছে এইটো কিহৰ কাৰণে ৰখাইছিলে কি কথা এইটো এটা নাজানো আৰু কি কাৰণে ৰখা হৈছে এনে ফাঁক আছে চাওক কিন্তু বেলেগ ৰুমবিলাকত আকৌ এনেকুৱা নাই এইটো দেখিলোঁ মই যিটো ফাঁক থকা বুলি চাওঁচোন সোমাই পেলাই কি আছে দৰ্জাবোৰ প্ৰায় একেই ধৰণৰ একেই ষ্টাইলৰ আৰু একেই চাইজৰ কোঠাবিলাক তাৰপৰা সেই ওলাই অহা সময়ত দেখিলোঁ এই বৰটোপ আছে চাওক সেই তেতিয়াৰ দিনৰে বৰটোপ ৰজাদিনীয়া বৰটোপ এইবিলাক ইয়াতে অসমতে নিৰ্মিত ডাঙৰ দুটা বৰটোপ যুদ্ধ সময়ত ব্যৱহাৰ কৰা হৈছিলে এতিয়াও সযতনে ৰাখি থোৱা হৈছে এইফালে আৰু 3টা আছে আৰু এই 3টাৰ নামো কৈছিলে স্থানীয় গাইড এজনে এটাৰ নাম হাতীখৰীয়া এটাৰ নাম হাতীমূৰীয়া আৰু এটাৰ নাম হাতীখুজীয়া বৰটোপ এইটো যিটোৰ মূৰটো হাতী সৰুৰ নিচিনা দেখিছেনে সেইটো হাতীখৰীয়া বোলে বৰটোপ তো তেনেকৈ 3টা নাম কৈছিলে
এই বৰটোফম হ'বলৈ ইটাখুলিৰ যি আহোম মোগলৰ শেষ ৰণ আছিলে গদাধৰ সিংহৰ দিনত সেই সময়ত বুলি ব্যৱহাৰ কৰা বুলি কোৱা হয় সেই যুদ্ধত ব্যৱহাৰ কৰা হৈছিলে তো গতিকে আজিৰ এই ভিডিঅ'টোত চেষ্টা কৰিলোঁ তলাতল ঘৰটো যিমান পাৰোঁ সূক্ষ্মভাৱে দেখুৱাবলৈ আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে নিশ্চয় ভাল পালে আৰু কোনে কোনে তলাতল ঘৰ চাইছে কমেণ্টত জনাবলৈ নাপাহৰিব শিৱসাগৰ কোনে কোনে ভ্ৰমণ কৰিছে তেওঁলোকৰ পৰাও মই মতামত আশা কৰিলোঁ আৰু পৰৱৰ্তী সময়তো আৰু বিভিন্ন এনেধৰণৰ ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আশা কৰোঁ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'সমূহ যদি ভাল লাগে লাইক কৰি একো কমেণ্ট কৰি দিব এয়া বৰটোফম একেবাৰে ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিবা কিবি ইয়াত আহোম ৰয়েল চিম্বলটো অঁকা আছে চাওক এই বৰটোপটোত আৰু কিবা সেই সময়ৰ মানে কথা কিবা লিখা আছে অসমীয়া ভাষাত লিখা আছে চাওক সেই সময়ৰে আৰু এইটো হ'ল গোলাঘৰ ইয়াতে অস্ত্ৰ শস্ত্ৰ ৰখা হৈছিলে সেই সময়ত গতিকে আজিলৈ এৰিছোঁ ধন্যবাদ জয় আই অসম